মাগুৰ পাইছা নাই অ বহুত টকাৰ ওলাই নমস্কাৰ সকলোকে আৰু এটা নতুন ব্লগৰ সৈতে মই নন্দিনী আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো আশা কৰো আপোনালোক ঘৰতে সকলো ভালে কুশলে আছে বাজিছে 10টা মই ৰাতিপুৱা আহাৰ খাই আজৰি হলো বাহিৰলৈ ওলাই আহি দেখিছো সন্মুখ পথাৰতে ভাইটি আৰু দাদায়ে মিলি মাছ ধৰি আছে তেওঁলোককো লৈ যাও কি কৈছ পাইছে হিয়া এইটো লগৰতে কিবা এটা কৈছে বলক আপোনাকো লৈ যাও মই আও যাব এতিয়া মোৰ লগত বলক মাছ মানে ৰাতিপুৱা পৰা হাতি ধৰি আছে মই এতিয়াহে গম পাইছো এতিয়া মই যাও আন্ধাৰ হৈ গল ন এইখন পথাৰখন আমাৰ এতিয়া যাম মাছ ধৰিবলৈ তি ৰাতিপুৱা পৰা ধৰি আছে এইটো এইবোৰ ৰুলেই পায় পাইছ নাই বোলো তই নামিবহি লাগিছিলে আকৌ কুচিয়া ওলাইছে ইয়াত ৰাইজে ৰুলে পথাৰ আমাৰ এডৰা কাইলৈ পৰহিলে মানে হয়তো ৰুব আৰু ধৰিবলৈ বাকী আছে জানদাও ভাইটি সেইফালে হেৰি কৰি আছে নি কঠীয়া হেৰি কৰি তুলি আছে ময়ো যাওঁ এতিয়া তালৈ বলক ৰোৱাবোৰৰ মাজে মাজে যাব লাগিব ৰোৱা বেয়া কৰি এতিয়া খুৰাই মোক দিলে আৰু সেইয়া বায়ে কঠীয়া তুলি আছে সেইফালে ভাইটি আৰু দাদায়ে মাছ ধৰি আছে এই বা আহিছে মাছ ধৰা চাবলৈ কঠীয়া তোলা চাবলৈ মাগুৰ শিঙি বা ওচৰলৈ যাওঁ কঠীয়া তোলোগে ৰোৱা বেয়া নকৰিবি কঠীয়া তুলিছে বুলি ভাবিছিলো বায়ে কঠীয়া ৰুইহে আছে এটাত কঠীয়া পাৰিছিলে মানে কালি কঠীয়াখিনি তুলিলে আজি সেই মাটিটোত কঠীয়াখিনি ৰুই দিলে অকমানি ৰোৱনী কোন কঠীয়া অকমানি ৰোৱনী এজনীয়ে কঠীয়া ৰুই আছে বা লগত সেই বা অ গুডু গুণগুণ গুডু ৰোৱাচোন পাইছা নাই অ বহুত টকাৰ ওলাই অকমানি ৰোৱনী আমাৰ ল'ৰাটো আহিছে চবকে দেখি পেলাই সেইফালে দাদা আৰু ভাইটিয়ে মাছ ধেৰ পালে বা আহিছে তাৰপিছত সেইটো খুৰা ঘৰ অকমানিটো আহিছে এইজনী আমাৰ ভণ্টি মোৰ প্ৰায় আধা আধি ৰোৱা শেষ হ'লেই আৰু অকল আমাৰ ঘৰৰ সন্মুখৰ কেইডৰা আছে ন তুমি আহিলা নি কেইটা কোৱা আকৌ আইও ৰুবা নেকি তুমি ৰুবা আকৌ তুমি ৰুলা নি এইখিনি তুমি ৰুলা নি ঢেৰ ৰুলা পাই কোনে ৰুলে তুমি এইটো লাইন ৰুইছা ন খুৰা ঘৰ ভাইটিও ৰোৱা আৰম্ভ কৰি দিলে মানে পোন হ'ব লাগিব আকৌ দেই লখিমীয়ে লখিমী কম কমকে ল ইমান তুমি 3-4টা মান
ৰুই হৈ গ'ল আচলতে ৰুবলৈ বেছি মাটি নাছিলে অলপহে আছিলে বায়ে আগৰ পৰা ৰুৱে আছিলে অকণমানিকেইজনীৰ লগতে ময়ো ৰুলোগে এতিয়া সেই আমাৰ হাঁহ অলপ আছে ৰোৱা বেয়া কৰি আছে তাহাঁতক খেদি লৈ যাম এতিয়া ৰোৱা মাজে মাজে ৰোৱা বেয়া কৰিব নোৱাৰি এতিয়া ঘৰলৈ যাওঁ ইয়াতে গৰৈ মাছ হেৰি আছে মাগুৰ মাছ ন সেইটো কিবা এতিয়া পথাৰৰ পৰা আহিলোঁ এতিয়া ঘৰত গা পা ধুই আপোনালোকক লগ পাম ভাত পানী খালোঁ গা পা ধুই ভাত পানী খাই একদম এতিয়া আজৰি হৈ আহিছোঁ আচলতে মানে পথাৰলৈ যাম বুলি মই একো ভবা নাছিলোঁ অনলাইন ক্লাছ আছিলে অনলাইন ক্লাছ কৰি বাহিৰলৈ ওলাই গ'লোঁ তাৰপিছত দেখিলোঁ ভাইটি আৰু দাদাই মানে হেৰি মাছ ধৰি আছে সেইকাৰণে ভাবিলোঁ মই একেবাৰে পথাৰত নামি দিওঁ পথাৰত নামিলোঁ ৰুলোঁ ভাল লাগিলে আচলতে মানে আকৌ এদিন দেখাম আমাৰ সন্মুখৰ পথাৰডৰা যেতিয়া আকৌ ৰুব তেতিয়া মই আপোনালোকক একদম ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিম এতিয়াতো মই একেবাৰে আজৰি হ'লোৱেই মই এতিয়া আপোনালোকৰ লগত কেইটামান কথা শ্বেয়াৰ কৰিম এতিয়া যিহেতু মই আজৰি হৈ আহিলোঁ মই এতিয়া এটা বস্তু বনাম হাতেৰে মানে কেনেকুৱা হৈছে আপোনালোকে মোক কমেণ্ট বক্সত জনাব কালি আৰু পৰহি মই হাতেৰে দুটামান বস্তু সাজিছিলোঁ সেইকেইটা আপোনালোকক দেখাম আৰু আজি কি সাজিম মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে যদি ভাল পায় তেতিয়াহ'লে এইটো ঘৰত আপোনালোকেও বনাব পাৰে এটা কথা কওঁ মই মানে ব্লগটো বনালে কেমেৰাটোলৈ চাই নকওঁ কথাখিনি আচলতে স্ক্ৰীনখনত মই নিজকে দেখি থাকোঁ যে সেইকাৰণে মানে নিজলৈ চাই কথাখিনি কৈ থাকোঁ কাৰণে বহুতে কয় তুমি কেমেৰালৈ চাবা কিন্তু মানে স্ক্ৰীনখনত নিজকে দেখি থাকোঁ যে সেইকাৰণে অকল নিজলৈকে চকুকেইটা গৈ থাকে এতিয়া মই পুৰা চেষ্টা কৰিছোঁ কেমেৰালৈ চাই কথাখিনি ক'বলৈ আহকচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু পৰহি মই কি হাতেৰে সাজিলোঁ আপোনালোককো দেখাম প্ৰথমতে মই জুইশলা কাঠিৰে এই জোলনাখন সাজিছিলোঁ তাৰপিছত এইকেইটা ঊলেৰে বনাইছিলোঁ এই জুইশলা একদম আৰু এইটো দাদা এজনে গিফ্ট কৰিছিলে বাক পৰি গ'ল এইটো আছিলে তাৰপিছত এইখন মোৰ জোলনাখন অকণমানি জোলনা প্ৰথমতে এইটো বনালোঁ এইকেইটা আকৌ জেমছত আহিছিলে এইকেইটাও মানে দি দিলোঁ তাত এইখন অকণমানি জোলনা তাৰপিছত বনালোঁ এইখন অকণমানি চাইকেল এইখন মই বনাইছোঁ এই দুডাল খাৰু এই তিনিডাল খাৰু আছে তাৰপিছত এইখিনি কাগজ আৰু ঊল আছে তাৰপিছত এইটো মই কফি কাপ ব্যৱহাৰ কৰিছোঁ কফি কাপে বনাইছোঁ তাৰপিছত কিনাৰত এইবোৰ মণি দি দিলোঁ ইয়াত অলপ মানে ফুল আছে ফুলখিনি মৰহি গ'ল আচলতে ফুল আৰু ইয়াত এই শিলগুটি আছে শিলগুটি আৰু কেইটামান দিব লাগিব ইয়াত এইখন বনাইছিলোঁ আৰু বনাইছিলোঁ এইটো অকণমানি এইটো বনাইছিলোঁ এইখিনি মই ঊলেৰে বনাইছিলোঁ এইটো খালি বটল হয় এই বটলটো ভালদৰে ধুই শুকুৱাই এইটো বনাইছিলোঁ এইকেইটাই মই এইকেইদিন বনাইছিলোঁ আপোনালোকৰ লগতো মই দেখালোঁ কি বনালোঁ এইকেইটা মানে আজৰি সময়খিনি মই এনেদৰে এইকেইটাকে বনাইছিলোঁ এইকেইদিন আজিও মই তেনেদৰে এটা হাতেৰে বস্তু বনাম আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰিম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব মোক কমেণ্ট বক্সত জনাব তেতিয়াহ'লে বলক আজি মই কি বনাওঁ আপোনালোকে দেখিব
বাদুলি গুটি বনাই লৈছোঁ ইয়াত এতিয়া বগা ৰং কৰি দিম এনেকৈ মই চৰাই বাহটো বনালোঁ আপোনালোকেও আশা কৰোঁ ভিডিঅ'টো চাই বনাব অকণমান টান আছে কিন্তু একেৰাহে কৰিব পটককৈ হ'ব এনেকৈ আজি দিনটো গ'লগৈ আৰু প্ৰথমতে পথাৰলৈ গ'লোঁ মাছ ধৰা চালোঁ তাৰপিছত ঘৰলৈ আহি এইবোৰ কামত লাগিলোঁহি আজি ব্লগটো মই ইমানতে সামৰণি মাৰিছোঁ আপোনালোকৰ যদি কিবা জানিবলৈ আছে তেতিয়াহ'লে মোক কমেণ্ট বক্সত জনাব আৰু যদি আপোনালোকৰ কিবা প্ৰশ্ন সুধিবলগীয়া আছে মোক ক'ব পাৰে মই আপোনালোকৰ যিমান পাৰি সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম আৰু এটা নতুন ব্লগৰ সৈতে মই আপোনালোকক লগ পাম আজিলৈ বাই বাই